নমস্কাৰ আজি আপোনালোকক এটা ৰেচিপিহে দেখক বেলেগ ভিডিঅ' নহয় আৰু ৰেচিপিৰ ভিডিঅ' আৰু ৰেচিপি মিঠাই ৰেচিপি যেহেতু আমাৰ বহাগ বিহুৰ কাৰণে কোনো পিঠা লাড়ু এইবিলাক একোই নাবানলৈ বাৰী বহাগ বিহু এনেকৈ গেল আমাৰ আৰু এই যে লালমোহন একদিন বাৰু দেখুৱাইছিলোঁ ভিডিঅ'ত কিন্তু ভিডিঅ' ৰেচিপি দেখা নাই কেনেকৈ বানায় সেইটো দেখা নাছিলোঁ আৰু কি বস্তুৰ পৰা বানায় সেইটোও দেখা নাছিলোঁ আজি দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো আৰু কি বস্তু কেনেহেন মই দেখি আছোঁ ৰ'ব দেই এইটো চাওক এইটো দেখছে না এইটো পেকেট এইটো পাউডাৰ পেকেট এইটো পেকেটৰ পৰাই বানাব পাৰে বহুত ভাল হয় একদম দোকানৰ দৰে হয় আপোনালোকক দেখাই আছোঁ আৰু বানাৰ কাৰণে একো দিগদাৰ নাই একদম ইজি কোনো মানে ভেজালেই নাই এইটো বস্তু বানাৰ কাৰণে দেখি আছোঁ আপোনালোকে চাই থাকক দেই আজি আৰু মই প্ৰথমতে চেনিৰ পানীখিনি ৰেডি কৰি ল'ম মানে চেনিৰ পানীখিনি আগতে লওঁ মই ইটা এখনমান পানীত কমচে কম 3 কাপ 4 কাপমান চেনি লাগিব মানে চেনি অলপ বেছিকৈ খৰচ হয় দিয়ক চেনিখিনি অলপ বেছিকৈ দিবা লাগে মই চেনিখিনি দি লওঁ তাৰপিছত আৰু দেখাই আছোঁ আৰু মই পাউডাৰ দি লৈছোঁ কমচে কম আধাতকৈ অলপ কম দি লৈছোঁ বহুত হ'ব এৰে বহুত হ'ব বহুত হৈ যায় ফুলে না বহুত চাই থাকক আপোনালোকে আৰু এখিনি একদম আটাৰ দৰে মাৰিব লাগিব বহুত মাৰিব লাগিব আৰু অলপ কুহুমীয়া গৰম পানী দি এই কুহুমীয়া গৰম পানী লৈছোঁ মই এখিনি দি ধুনীয়াকৈ মাৰি ল'ম একদম আটা যেনেকৈ মাৰা পৰে কিন্তু অলপ বেছিকৈ মাৰিব লাগে বহুত মাৰিব লাগে পিছে একদম শুকাই যায় বাৰ শুকাই যায় সেইকাৰণে অলপ অলপ পানী দি এনেকৈ মাৰি থাকিব লাগে পটকৈ শুকাই যায় মানে আৰু বেছিকৈ মাৰিলে বেছিকৈ ভাল থাকে তেতিয়া ঢিলা হয় নহ'লে টাইট আৰু এইফালে এখিনি চেনি পানীখিনি হৈ গ'ল এই চাওক এই মিঠাতেল হেন টাইপৰ তাৰমানে অলপ হ'ব লাগে আৰু বেছি ডাঠো নহয় হৈ গ'ল কিন্তু চেনি বহুত লাগে দিয়ক এখিনি চেনিৰে খৰচ বেলেগ একো দিগদাৰ নাই চেনি বেছি লাগে এখিনি হৈ গ'ল এতিয়া মই এখিনি নুমে থ'ম তাৰপিছত এখিনি হৈ গ'ল যেতিয়া নুমে থ'লোঁ তাৰপিছত এখিনি মই এতিয়া সৰু সৰু কৰি গোল গোল কৰি ল'ম অলপ শুকাই গ'ল তাৰপিছত আৰু অলপমান পানী দি মাত্ৰ মাৰি গোল গোল কৰি ল'ম এনেমান কৰি বুম ডাঙৰ হ'ব চাই থাকক আপোনালোকে আৰু এইফালে আমি এনেকৈ সৰু সৰু গোল গোল কৰি লৈছোঁ এতিয়া দি দিম ৰিফাইনত একদম